বন্ধ কৰিলে ভাই না জুবিন গাৰ্গৰ মাত নে কি কয় আই জুবিন দা কৈ যাব মই ফোন কৰো জুবিন দা মই আপোনাৰ বহুত ডাঙৰ ফেন হয় আচ্ছা মোৰ কাৰণে কি কৰিব পাৰিব আপোনাৰ কাৰণে আপুনি জিও কয় আপুনি জিও কয় না তো বিয়া হলে যে কোনো খবর না আৰু আপুনি আপোনাকতো বহুত কেইখন মঞ্চত মাতিছে আচ্ছা তাৰপিছত মঞ্চত গ'লে আপুনি জুবিনৰ গীত অকণমান কৰি অকণমান বিৰাজৰ কাৰণে দুটোর বসে চালান না হ্যাঁ শুরু চালায় কাঁচা দোকান শেষলেন না ঠিক আছে এই ছোয়ালগুলি ভালো হয়েছে কিন্তু ভালো হয়েছে বলে বুঝলাম মুগুলি জাতি নাই মুগুলি ধর্ম নাই মুগুলি ভগবান নাই মই মুক্ত মই কাঞ্চন জঙ্গা वाह সকলে না হাতালি জোরছে এই আওয়াজ শোনা নাই জোরছে জুবিনা আজি আপোনাৰ আমাৰ ইয়াতে অঞ্চলত আহি কেনেকুৱা লাগিছে মজা লাগিছে বাৰু বগা বগা ছোৱালীবিলাক দেখি ভাল লাগিছে ভাল লাগিছে মোক কেনেকুৱা লাগিছে ভাল লাগিছে তই মেকআপ বেছি কৰি খালি ধন্যবাদ ধন্যবাদ আৰু ৰাইজৰ কিবা ডিমাণ্ড আছে নেকি কিবা শুনিব বিচাৰিছে আজি গৰিমালৈ ফোন কৰি আছে মানে মই অহা দেৰি আহিব তাই পিছত মোৰ লগত কেলে অহা তুমি বেলেগ আহিবা মই বেলেগ আহি যাম কাজে চলি যাব এইটো নাই জীৱদলে যেন 7জন মান দৰ্শন আছিলে মোৰ অকল 7জন নে আছে পাহৰি গলো লাইভত কথাই নহয় মোৰ টাইম কোনটো দিন গৈছে তুমি কিমান এতিয়ালৈকে বাৰু হিচাপ কৰিব পাৰিনে তুমি আছিলে নেকি গাৰ্লফ্ৰেণ্ড মোৰ আছিলে নেকি পাহৰিছো বাৰু আৰু আপুনি জুবিনদাৰ মিমিক্ৰি কিমান কেতিয়াৰ পৰা আৰম্ভ কৰিছে মানে কেতিয়াৰ পৰা সৰুৰ পৰা গৈছো বাৰু সৰুৰ পৰাই আজিলৈকে জুবিনক আপুনি লগ পাইছেনে তেনেকুৱা পোৱা নাই বাৰু মাৰিছে জুবিনে আৰু জুবিনে মোক মেছেজ দিছে কৈছে মোৰ নিচিনা পাগল দেখোন তই হয় হয় আকৌ এবাৰ হাততালি আপুনি জুবিনদাক লগ পালে কি কৰিব বাৰু মই নিজে ভাবো না কি কৰিম জানো জুবিনক লগ পালে আজিলৈকে আপুনি লগ পোৱা নাই নাই পোৱা আশা ৰাখিছোঁ আপুনি জুবিনদাক অতি সোনকালে লগ পাওক জুবিনদা সঁচাকৈ নিজে আচৰিত হৈ যাব আপোনাক দেখিলে আপোনাক চকু বন্ধ কৰি আপোনাৰ মাতটো শুনিলে এনেকুৱা লাগে যেন জুবিনদাৰ লগত কথা পাতি আছে আৰু অকণমান মিমিক্ৰি কৰিব নেকি ভাল লাগিছে আমি নতুন প্ৰজন্ম কি হ'ল ইচ্ছা কৰিলে জনাবও পাৰো শুনাবও পাৰো চিধা কথা জ্ঞানটাও সাধু নকৰো বঢ়িয়া আৰু আপুনি গান গায় নেকি বাৰু গান তেনেকুৱা গোৱা নাই বাৰু ছোৱালী দেখি কি গান গাম কম কম লাগি আছে গোটেইখিনি গালে কেনেকুৱা হ'ব বাৰু এইখনতো ইমান চিঞৰ লাষ্টত গাই যাম আৰু একো নাই খাই বুলি দেৰি হ'ব নহয় ধুনীয়া মোদী চৰকাৰে কিন্তু কৰিলে আজিলৈকে ভাল বহিলো কৰিলে শেষ মানুহ পকি গ'ল একো কাম নকৰে এই মন্দিৰত লৈ আহিছিলে কাপোৰ ডাঙৰ দেখিবলৈ শব্দ তল এই পেটটো গালে আৰু এনেকুৱা আৰু মানুহ খাই দিলেতো একো কাম নকৰে পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল হৈছে ঘণ্টা ডাল এই ল'ৰাটোৱে কি কৰিছে ছোৱালীজনীক চাই আছিলে মুঠতে বাৰু এতিয়া আপুনি মোক কথা কৈছেন আপুনি আমাৰ বানপানী হৈছে আমাৰ ডাঙৰ এটা সমস্যা তো বানপানী হ'লে আপুনি কি কৰিব বাৰু মোৰ প্ৰগ্ৰেমৰ পইচা নাথাকে অলপ বানপানী ঘৰ দি গ'ল কাৰোবাক পঢ়া খৰচ কাৰোবাক কেঞ্চাৰ দি থাকা 20,000 30,000 40,000 প্ৰগ্ৰেমৰ পইচা নাথাকে মোৰ আজিলৈকে খাৰ কৰি ঘৰটোৱে বনাব পৰা নাই আজিলৈকে পইচাই পোৱা নাই পইচা হ'লে বনাম আৰু জুবিনা আপোনাক সকলোৱে আৰু এটা গান গাবলৈ অনুৰোধ কৰিছে মোক কমিটিৰ ফালৰ পৰা গৈছে আপোনাৰ গানটো খুব ভাল লাগিছে বোলে গান গাড়ি নেকি আজি গাওক না গাওক গলাটো অলপ মোৰ প্ৰব্লেম হৈছে
কলি গৰু গাখীৰ কাছে খুন কণ মৌমাখি মধু কম বুঢ়ো গৰু বঢ়িয়া আৰু আৰু আপুনি বহুত প্ৰগ্ৰাম কৰিছে ন জুবিন দা পুৰা প্ৰগ্ৰাম কৰিছো টকা বহুত হৈ গ'ল মোৰ টকা বহুত হৈ গ'ল কি কৰিছে আপোনাৰ টকা নাই বুলি কৈছে আকৌ টকা বহুত হৈ গ'ল এইটো মোৰ প্ৰব্লেম আছে নহয় ধেৰ প্ৰব্লেম মোৰ ৰাতিপুৱা মোৰ সহায় কৰা মানুহে ভৰি হৈ থাকে ঘৰত খাৰ বুলি আপোনাৰ চাগে ফেনো বহুত ফেন ধৰি আপুনি ফেনবিলাক টাইম দিয়ে নাই কওকচোন বাৰু টাইম দিব মই টাইম দিম এটা প্ৰশ্ন আছে জুবিন দা আপুনি যে গান গাই থাকে আপোনাৰ গান গাই থাকিলে চিকিউৰিটি আহি পেলাই ফেনবিলাকক যেনেকৈ দলিয়াই দলিয়াই পেলাই এইটোতো মই নকওঁ পেলাই দিবলৈ আৰু চিকিউৰিটি সেইটো কামেই হয় দেখোন তোমাক কি দিবলৈ দিছে আৰু কথাটো এইটো আৰু আজি আমাৰ সকলো ৰাইজৰ কাৰণে আপুনি কিবা এষাৰ কওক ভাল লাগিছে বাৰু ছোৱালীবিলাক বেছি ভাল লাগিছে খালি মেকআপ ধৰি গৈ আহিলে খালি হয় নহয় আমাক খায় মই মতে আহিছোঁ ফুটি কৰিব লাগিব কথাটো এইটো জুবিন দা আপোনাৰ নেক্সট মুভি কি হয় নেক্সট মুভি মুভি আহিছে জুলু বুলি এখন আহিছে সেইখন ইংলিছতো নাম ছবি চাব লাগিব দৌৰ যাম অসমীয়া চিনেমা চাম কামত চাব না এই ছোৱালীজনী হাঁহি আছে দেই উঠো দিবা ক'বলৈ হৈছে বৰ লাজ লাগে নহয় দুৰ্গা হাঁহি আপুনি কি খাই ভাল পায় জুবিন দা মই চেনি খাই ভাল পাওঁ এতিয়াও খাই আছে নেকি চেনি চেনি দিবা নাই এৰিলোঁ বাৰু চেনি খোৱাটো এৰিলোঁ বাৰু লাইফত ধেৰ গাঁওখন নতুন নহয় অলপ প্ৰব্লেম হয় বাৰু সেইকাৰণে চেনি খোৱাটো এৰি দিছোঁ চেনি খোৱাটো ভাল খাব লাগে গৰু অলপ কম কৰে নহয় আৰু আপোনাৰ ঘৰত কিবা জীৱ জন্তু আছে নেকি পোহনীয়া কুকুৰ আছে চেক্সি বুলি এজন কুকুৰ আছে মোৰ মই নাম দিছে চেক্সি বুলি মাইকী কুকুৰ মাইকী কুকুৰ ধেৰ কুকুৰ আছে আৰু কি সুধিম জুবিন দা আপোনাক মানে লগ পাই মোৰ সঁচাকৈ ইমান ভাল লাগিছে মোৰ আজি মাতে হেৰাই গ'ল তই হাঁহিটো অকণমান কমা ধেৰ হাঁহি আছে তাই আপোনাৰ কথাই তেনেকুৱা মোৰ হাঁহি ওলাই গৈছে একো নাই বাৰু আপুনি এতিয়া আপুনিতো কিবা পঢ়ি আছে হয় নাই পঢ়ি আছোঁ কি পঢ়িছে আপুনি ক্লাছ 9 পঢ়ি আছোঁ 9 গতিকে আপোনাক ক্লাছ 9 পঢ়াইছে আপোনাৰ ভইচটো হ'লে নালাগে কিন্তু বিয়া পতা যেন লাগে নেকি নালাগে বিয়া পতা নিচিনা নালাগে এভাৰগ্ৰীণ জুবিন দা সদায় হেণ্ডচাম মই হেণ্ডচাম জানো হেণ্ডচামটো তই কি হেণ্ডচাম নহয় কোন তই মেকআপ কৰি আছে খালি মেকআপ কৰিলেহে ধুনীয়া লাগিব ৰাতি লাইটৰ পোহৰত জোখতকৈ মেকআপ বেছি কৰিলে প্ৰব্লেম হয়তো আপোনাৰ চকুত লাগিছে নেকি আৰু কি কওঁ ৰাইজ জুবিন দা আপোনাক অলপ এইফালে আহিবলৈ অনুৰোধ কৰিছোঁ জুবিন দা আপোনাক প্ৰশ্ন এটা সুধিবলৈ দিছে আপুনি আলফালৈ যোৱাৰ ওপৰত কি ক'ব আলফাটো মই যোৱা নাই আৰু গৰু নাপালোঁ কিছুমানে কৈছে নতুন প্ৰজন্মবিলাক কি কৰিব কৈছে মইতো নাজানো কাৰোবাক মাৰিব গৈছে কাৰোবাক কাটিব গৈছে অহা বছৰ মই যাম কথাটো আহিলোঁ দুটা কথা সুধিম বুলি আপোনাৰ মঞ্চত পাই পেলাই আজি ভালেই লাগিছে আপুনি শিৱসাগৰত যে গান নেগাওঁ বুলি কৈছিল কিয় মোৰ অলপ তাৰ প্ৰব্লেম হৈছে কি প্ৰব্লেম হৈছিলে প্ৰব্লেম নাই তেনেকুৱা মইতো তেতিয়া ক'ব নোৱাৰিম মই যে পাহৰিলোঁ বাৰু আপুনি 93 নে 94ত আপুনি কলিকতাত কিবা গান গাব গৈছিলে আপুনিতো খুব ডিষ্টিউন গাইছিলে গান আপুনি ডিষ্টিউন গাইছিলে গান খুব বেয়া গাইছিলে বোলে গান আপুনি কলিকতাত মই পাহৰিলোঁ বাৰু অঁ ঠিকে আছে মই তাকে বোলো অকণ সুধি লওঁ একো নাই এইবাৰ আপোনাৰ গানবিলাক যে ভাল হৈছে ফাংচনত অন্য যোৱা বছৰলৈকে আমি আপোনাৰ গানবিলাক ভাল নাই পোৱা কিয় মঞ্চত মই বাৰু উৎপাত কৰাটো কমাই দিছোঁ কিহৰ কাৰণে নেক্সট যিখন চিনেমা আহিছে মই ঠাণ্ডা মণ্ডা ল'ৰা তাত ইয়াৰ পিছত আপোনাৰ কি আছে বাঘ আহি আছে সাগৰ আহিছে ছবি চাব লাগিব চিনেমাখন বৰ ভাল আমাৰ ৰবি চিনেমা আহি আছে এখন ৰঘুপতি ছবি চাব লাগিব চিনেমাখন
ঠিকে আছে, আপোনাক ভাল লাগিছে আজি আমাৰ মাজত পায়, কিন্তু কিছুমান ক্ষেত্ৰত আমাৰ ক'বলগীয়া বহুত থাকি যায়। আপুনি কেতিয়াবা ষ্টেজত শুই পেলাই গান গায়, কিহৰ কাৰণে? মোৰ মন যায় তেতিয়া, মই যিটো মন যায়। তো মন যায় বুলি কৈছে যে মন যায় গানটো অকণ গাই দিয়কচোন। মন যায় ন, চবৰে মন যায়, এতিয়া মন যোৱাটো কৰিব নোৱাৰো নহয়। অকণমান মন যায়তো অকণমান গাই দিয়কচোন। মই পাহৰিলো গান সেইটো নাগাওঁ আজি, আজি গান গাবলৈ মন নাই। আপুনি শিৱসাগৰৰ নিচিনা কৰিছে মানে ইয়াত। না না, মই আজি গান মন কৰি আছে। ঠিকে আছে, আপোনাক লাষ্ট মই এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ। এইবাৰ জুবিন দা হিচাপে ন আপোনাক মাধৱ বৰা হিচাপে সুধিছোঁ। আপোনাৰ আদৰ্শ বুলি ক'বলৈ বা আপুনি সদায় জুবিন দাক বহুত ওচৰৰ পৰা পাব বিচাৰে, আজিলৈকে পোৱা নাই। তেনে অৱস্থাত জুবিন দা যে খুব ধুনীয়াকৈ আগৰ জুবিন দালৈ যে ঘূৰি আহিছে, আপোনাৰ কেনেকুৱা লাগিছে? মোৰ ভাল লাগিছে আৰু প্ৰব্লেমো নাই এবাৰ জুবিন দা যদি আপুনি কেতিয়াবা জুবিন দাক লগ পায়, আপুনি কি ক'ব জুবিন দাক? মই নিজে ভাবো নাই কি ক'ম এতিয়া, কাৰণ আপুনিতো জুবিন দাক খুব ভাল পায়, বহুত ভাল পায়। ত' আপোনাৰ মতে ধৰক জুবিন দাক কিবা ক'বলগীয়া বা আপোনাৰ হৈ কিবা সুধিবলগীয়া আছে নেকি? লগ পালে সুধিম আৰু কি ক'ম আৰু, মই নিজে জানো না। ঠিক আছে, ঠিক আছে, ভাল লাগিলে আপোনাক লগ পাই। হা